বন্ধুসকল আজিৰ ভিডিঅ'টোত ইম্পৰ্টেণ্ট কেইটামান ৰিজনিঙৰ বিষয়ে আলোচনা কৰিম। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ ফাৰ্ষ্ট কুৱেশ্যনটো হ'ল ফাৰ্ষ্ট কুৱেশ্যনটোত দিয়া আছে 2,3,7, 16,32। বন্ধুসকল ইয়াত এটা সিৰিজ দিয়া আছে। এতিয়া কৈছে লাষ্ট সংখ্যাটো কি হ'ব। বন্ধুসকল আমি যদি চাওঁ 2 ৰ পিছত দিয়া আছে 3 আৰু ইয়াৰ যদি ডিফাৰেন্সটো বিচাৰো তেনেহ'লে কিমান হ'ব 1 আৰু 3 ৰ পিছত দিয়া আছে 7 ইয়াত ডিফাৰেন্সটো কিমান হ'ব 4 7 ৰ পিছত দিয়া আছে 16 ইয়াৰ ডিফাৰেন্সটো কিমান হ'ব 7 আৰু 16 9 আৰু 16 ৰ পিছত দিয়া আছে 32 আৰু ইয়াৰ ডিফাৰেন্সটো হ'ব 16 আৰু তাৰ পিছত সংখ্যাটো কি হ'ব এটো আমি উলিয়াব লাগিব। বন্ধুসকল আমি যদি চাওঁ প্ৰথম একটো হ'ল 1 ৰ স্কয়াৰ আৰু 4টো হৈছে 2 ৰ স্কয়াৰ 9টো হৈছে 3 ৰ স্কয়াৰ আৰু 16টো হৈছে 4 ৰ স্কয়াৰ। বন্ধুসকল আমি যদি এটো সিরিজ ফলো কৰো তেনেহলে আমি ইয়াত 5 ৰ স্কয়াৰটো ল'ব লাগিব। 5 ৰ স্কয়াৰ ল'লে কিমান হ'ব 25 আৰু 25 যদি আমি প্লাস কৰো 32 ৰ লগত 32 আৰু 25 যদি আমি প্লাস কৰো 32 আৰু 25 কিমান হ'ব 5 আৰু 2 যোগ কৰিলে হ'ব 7 আৰু 3 আৰু 2 যোগ কৰিলে হ'ব 5 এনসাৰটো হ'ব 57। ইয়াৰ সংখ্যাটো কিমান হ'ব 57 কোনটো অপচনত আছে অপচন বি কারেক্ট আনসার হৈ যাব। নেক্সট কোৱেশ্চনটো হৈছে 17:290 আৰু 11 কিমান হ'ব। বন্ধুসকল এই কোৱেশ্চনটো যদি আমি চাওঁ 17 যদি 17 লগত যদি আমি পূৰণ কৰি দিওঁ তেনেহলে কিমান হ'ব 289 পাম আমি। 289 ৰ লগত যদি আমি 1 যোগ কৰি দিওঁ কিমান হ'ব 290 হ'ব। হেদৰে फ्रेंड्स 11 আছে 11 ৰ লগত যদি আমি 11 যোগ কৰো তেনেহলে ইনটু কৰো তেনেহলে কিমান হ'ব 121 হ'ব আৰু 121 ৰ লগত যদি আমি 1 যোগ কৰো কিমান হ'ব 122। ইয়াৰ আনসাৰটো হ'ব 122 আৰু 122 ইয়াৰ সি অপচনত আছে সি অপচন কারেক্ট হৈ যাব। নেক্সট কোৱেশ্চনটো হ'ল নেক্সট কুৱেশ্চনটো কৈছে ইয়াত অমিল সংখ্যাটো বিচাৰি উলাইবলৈ দিছে। আমি যদি চাওঁ প্ৰথম আছে 8টো যদি চাওঁ 8টো হ'ল 2 ৰ কিউব আৰু 27 আছে 27টো হ'ল 3 ৰ কিউব আৰু 49 আছে 49টো কিউব নহয় 49টো হ'ল 7 ৰ স্কয়াৰ আৰু 216টো হৈছে কিমান 6 ৰ কিউব হয় 216 হ'ল 6 ৰ কিউব। আমি যদি চাওঁ বন্ধুসকল ইয়াতো এটো দি আছে কিউব এটো আছে কিউব আৰু এটো আছে কিউব কিন্তু ইয়াত যে 49 আছে এটো আছে 7 ৰ স্কয়াৰ সেই কাৰণে এই তিনিটা মিলিছে কিন্তু এটো মিলা নাই সেই কাৰণে ইয়াৰ অমিল সংখ্যাটো হ'ব 49 সি অপচনটো কারেক্ট হৈ যাব। নেক্সট কোৱেশ্চনটো হৈছে নেক্সট কুৱেশ্চনটো আমাক কৈছে খালি সংখ্যাটোত খালি ঘৰটোত কি বহিব। খালি ঘৰটোত বহিব কি এটা আমি বিচাৰি উলাইব লাগিব। আমি যদি চাওঁ 7 আৰু 2 এই গোটা লাইনটো আমি যদি প্লাস কৰো কিমান উলাইব হেতু চাম 7 আৰু 2 যোগ কৰিলে কিমান হ'ব 9 ৰ লগত যদি 4 যোগ কৰো কিমান হ'ব 13 হ'ব 13 ৰ লগত যদি 5 যোগ কৰো কিমান হ'ব 18। তাৰ পিছত এই ঘৰটো আকৌ ঘৰটো প্লাস কৰিম 3 ৰ লগত যদি 8 ৰ লগত 3 যোগ কৰিলে কিমান হ'ব 8 আৰু 3 11 হ'ব আৰু 11 ৰ লগত 1 যোগ কৰিলে হ'ব 12 আৰু 12 ৰ লগত যদি 6 যোগ কৰো হ'ব 18 হ'ব। এদৰে फ्रेंड्स এটো ঘৰতে 18 হৈছে এটো ঘৰতে 18 হৈছে আর এটো ঘৰতে 18 হ'ব লাগিব। এটো ঘৰত যদি 18 হয় আমি যদি যোগ কৰো ওপৰৰ কেইটা 2 ৰ লগত 3 যোগ কৰিলে কিমান হ'ব 5 ৰ লগত 7 যোগ কৰিলে হ'ব কিমান 12 আৰু 18 হ'বলৈ 12 হৈ গৈছে বাকি এবাৰ কিমান লাগিব হেতু যদি আমি বিচাৰি উলাইব লাগিব 18 পৰা 12 যদি মাইনাস কৰি দিও তেনেহলে কিমান ওলাব 6 ইয়াত 6 বহিব 6 বহিলে তেতিয়াহে ইয়াত যোগ কৰিলে 18 হ'ব। ইয়াত 6 অপচনটো আছে অপচন সি নম্বৰটো কারেক্ট হৈ যাব। নেক্সট কোৱেশ্চনটো হ'ল যদি 1 + 4 = 9 2 + 8 = 8 18 3 + 6 = 15
তেন্তে 7 + 8 = কিমান হ'ব বন্ধুসকল আমি যদি প্ৰথমে বিচাৰোঁ প্ৰথমে চাওঁ তেনেহ'লে এইটো চাম এইটো আছে 1 + 4 = আছে 9 বন্ধুসকল 1 প্লাছ আৰু 4 ইয়াত আছে 4 আমি যদি 4ক যদি 2ৰ লগত গুণ কৰি দিওঁ তেনেহ'লে কিমান হ'ব 8 আৰু 4ৰ লগত 1 + 8 কিমান হ'ব 9 আৰু সেইদৰে যদি নেক্সট অপশ্যনটো চাওঁ এইটো 2 আছে প্লাছ 8 = 18 আৰু আমি যদি 8ক যদি 2ৰ লগত গুণা কৰি দিওঁ তেনেহ'লে হ'ব কিমান 2 + 8 × 2 হ'ব 16 = 2 আৰু হোলৰ যোগ কৰিলে কিমান হ'ব 18 এইটো আমাৰ 18 এনেকৈ ওলাই গ'ল আৰু তেনেদৰে আমি যদি নেক্সটটো চাওঁ ইয়াত আছে কিমান 3 + 6ৰ লগত যদি 2 যোগ কৰোঁ 2 পূৰণ কৰোঁ তেনেহ'লে হ'ব 12 = 3 আৰু 12 হ'ব কিমান 15 এইটো আমাৰ 15 এনেকুৱা ওলাইছে সেইদৰে ফ্ৰেণ্ডছ আমি লাষ্টৰটো ওলাম সেইদৰে যদি আমি লাষ্টৰটো চাওঁ 7 + 8 = কিমান হ'ব আমি যদি 7ক 7 প্লাছ 8ৰ লগত যদি 2 পূৰণ কৰোঁ তেনেহ'লে হ'ব 16 আৰু 16 আৰু 7 আৰু 16ৰ লগত যদি যোগ কৰোঁ আমি পাম কিমান 23 ইয়াৰ এনচাৰটো হ'ব 23 ইয়াত হ'ব 23 বহিব এইটো ৰুল ইউজ কৰিলে আৰু 23 কোনটো অপশ্যনত আছে অপশ্যন বি ইজ দ্য কাৰেক্ট এনচাৰ বন্ধুসকল যদি ভিডিঅ'টো ভাল লাগে লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব